হয় মই আপোনাৰ ওচৰলৈ আছোঁ। যেতিয়া আমাৰ ভাষাৰ ওপৰত কোনোবা বহিৰাগতই আহি আক্ৰমণ কৰিব তেতিয়া বীৰ লাচিত নায়ক বহিব। তেতিয়া বীৰ লাচিত নায়কৰ সৈনিকে সন্মুখৰ পৰা তেওঁলোকক নেতৃত্ব দি সেই অনা অসমীয়া শক্তিক উফৰাই দিবলৈ কিন্তু কুণ্ঠা নকৰে। আজি আমি সেই ওপৰত আমি দৃঢ় হৈছোঁ, আমি সংকল্পবদ্ধ হৈছোঁ যে কোনোদিনে আমাৰ জাতি সত্তাটোৰ ওপৰত যাতে কোনো বহিৰাগতই আহি আমাক আঁচুৰ মাৰিব নোৱাৰে, তাৰ বাবে আমি সংকল্পবদ্ধ হৈছোঁ। আৰু অনাগত দিনতো বীৰ লাচিত নায়কে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে দেখিছে অসমৰ যি বিভিন্ন সমস্যাৰ ক্ষেত্ৰত বীৰ লাচিত নায়কে সদায় মাত মাতি আহিছে আৰু সদায় মাত মাতি যাব। আৰু বিশেষকৈ আমাৰ যি আজি ভাষাটোৰ প্ৰতি এক সংকট আহিছে, সেই ভাষাটোৰ প্ৰতি অহা সংকটক বীৰ লাচিত নায়কে গুৰুত্ব সহকাৰে লৈছে। আপোনালোকে ইতিমধ্যে গম পাইছে গুৱাহাটীত সেইদিনাখন বীৰ লাচিত নায়কে মোহাৰি দিছে। শিৱসাগৰতো সেইদিনাখন আমি যেতিয়া এখন ইনষ্টিটিউটত এটা প্ৰগ্ৰেমত তেওঁলোকে হিন্দী ভাষা লগাইছিলে, আমি সেই হিন্দী ভাষাতে অসমীয়া ক'বলৈ বাধ্য হৈছোঁ। আৰু এইভাৱেই আমি অবিৰতভাৱে আমি আগবাঢ়ি যাম আৰু আপোনালোকে সকলোৱে আমাক সহায় সহযোগিতা কৰিব। অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাক সহায় সহযোগ কৰিব বুলি আমি আশাবাদী। গতিকে সেইটোকে ক'লোঁ, জয় আই অসম।
আহিবলগীয়া সময়ত বিল আছিলে সময় প্ৰত্যেকটো শক্তিৰ বিৰুদ্ধে প্ৰত্যেকটো ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে আমি সন্মুখৰ পৰা জাতিটোক নেতৃত্ব দিবৰ কাৰণে আমি সাজু হওঁ। পুনৰবাৰলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ যিহেতু মুকলি সভা আছে, আজি মুকলি সভাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি সকলোৱে জানো বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকল ইতিমধ্যে বৰেণ্য বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত হৈছে। বিভিন্ন জাতীয়তাবাদী জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ববৃন্দ আমাৰ মাজত উপস্থিত হৈছে। গতিকে পুনৰবাৰ আমি যেতিয়ালৈকে মুকলি সভা সমাপন হয় তেতিয়ালৈকে খুব শৃংখলাবদ্ধভাৱে আমি ইয়াতে বহিম। এতিয়া আমাৰ যিটো আহাৰ গ্ৰহণ আছে, আহাৰ গ্ৰহণ কৰাৰ পিছতে আমি ইয়াত বহিম আৰু আমি দেখুৱাই দিম যে অসমৰ এটা খুব নিয়ন্ত্ৰিত ৰূপত শৃংখলাবদ্ধ ৰূপত থকা এটা সংগঠন বীৰ লাচিত হয় আৰু হয়।